নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ঘৰুৱা ব্লগ এটা আৰম্ভ কৰিব খুজিছোঁ। আজি মই মোৰ ঘৰটোকে দেখাম। মোৰ ঘৰটো কেনেকুৱা আছে আপোনালোকক চাই থাকিব। আপোনালোকে ঘৰটো চিনি পাবলৈ একেবাৰে সহজ। মোৰ ঘৰৰ কাষতে এটা নামঘৰ আছে, এইটো সোণাজুলি নামঘৰ। যদি আপোনালোকে কেতিয়াবা আহে সোণাজুলি, মোৰ ঘৰটো ওলাব একেবাৰে সহজ। মোৰ ঘৰৰ কাষতে এই নামঘৰটো আছে। এই নামঘৰটোৰ কাষৰ ঘৰটোৱে হ'ল মোৰ। এইটো মোৰ ঘৰ, য'ত আগফালে এটা খেৰপুজি আছে আৰু ধুনীয়াকৈ মোৰ ঘৰটো আপোনালোকে গমেই পাই যাব। এইটো হ'ল মোৰ ঘৰ। মোৰ ঘৰৰ আগফালে ধুনীয়া নামঘৰ এটা আছে। এইটো নামঘৰ হৈছে মোৰ ঘৰৰ আগৰ। আপোনালোকক দেখাই দি আছোঁ। মোৰ গাঁৱৰ নামঘৰ এইটো আমাৰ গাঁৱৰ নামঘৰ, য'ত নেকি সকলোৱে আহি নাম ধৰে খুব ধুনীয়াকৈ। এইটো নামঘৰ। ঘৰৰ পিছফালে ধুনীয়াকৈ লেচু পকি আছে। ভালদৰে পকা নাই, অলপ চলপ পকিছে আৰু। আমাৰ গাঁওখন বেছি ডাঙৰ নহয়, খুব বেছি 40 ঘৰ মানুহ বসবাস কৰে। তো এইখন আমাৰ গাঁৱত খুব ধুনীয়া সৰু গাঁও। এইফালে আমাৰ গাঁৱৰ আগফালে পথাৰ, আৰু এই মই এতিয়া আজি কাম নাই যিহেতু লগৰ ঘৰলৈ গৈ আছোঁ। এজন লগৰ যেনেকৈ ক্ৰিকেটত অলৰাউণ্ডাৰ প্লেয়াৰ থাকে, তেনেকৈ এয়া আমাৰ ৰঞ্জন অলৰাউণ্ডাৰ। পাকা মিস্ত্ৰীও কৰে আৰু এইফালে ৰঙৰ মিস্ত্ৰীও কৰে। এয়া আমাৰ নন্দুদা পাকা মিস্ত্ৰী, যিটো খুব ধুনীয়া ঘৰ বনায়। কিন্তু যিহেতু কাম নাই আজি ঘৰতে আছিলোঁ, সেইকাৰণে ইফালে ঘূৰি ফুৰিছোঁ আৰু মানুহৰ ঘৰে ঘৰে পথাৰে। এইটো আমাৰ গাঁৱৰ মিনি চুইমিং পুল। বৰ্তমান পানীগিলা লেতেৰা হৈ আছে। খুব ধুনীয়া পানী আছিলে, কিন্তু এইবাৰ বৰষুণে হোৱা নাই। বাৰিষা এটা ধুনীয়া আইনাৰ নিচিনা পানী হয়, গা ধুব খুব ধুনীয়া হয়। কিন্তু এইবাৰ বৰষুণৰ পানীয়ে নাই, কি ক'ব, দুখৰ কথা। খেতি পথাৰো পৰি আছে এনেকৈ। খেতি কৰিম বুলি এইবাৰ এইখিনি মাটি লৈছিলোঁ, কিন্তু বৰ্তমান হাল মাৰি থৈ দিয়া থাকি গ'ল, কাৰণ এতিয়ালৈকে পানীয়ে হোৱা নাই। কঠীয়াও পেলাব পৰা নাই। তো কি হয় এইবাৰ ওপৰৱালাহে জানে আৰু। তো এনেকৈ হাল মাৰি থৈছোঁ, মাটি চাহ কৰি থৈ দিয়া আছে। এইখিনি মাটি মই লৈছোঁ নিজে খেতি কৰিম বুলি এইবাৰ বেলেগৰ। তো বৰ্তমানলৈ কি হয় এইটো একমাত্ৰ ভগৱান জানে আৰু। সেয়া বৰ্তমান ছোৱালীয়ে ব্লগ বনাবৰ কাৰণে ষ্টিকডাল ধৰি লৈছে। এই বেটা এইফালে চা, এইফালে এইয়া হা চা হাইয়া। এইয়া মোৰ বেটাই চেল্ফি ষ্টিক হৈ লৈছে পুৰা ধুনীয়াকৈ। পাৰিছেনে? এৰিয়ে নিদিয়ে। ওৰাঙলৈকে গৈ আছোঁ চাইকেল লৈ, যিহেতু হঠাৎ এটা ভাড়াৰ কাৰণে মাতিলে দাদা এজনে। তো চাইকেল লৈ বৰ্তমান মই ওৰাঙলৈ গৈ আছোঁ। এটা বস্তু চাওক, মই পঢ়ি অহা স্কুলখন, যেতিয়া মই পঢ়িছিলোঁ এইখনে মই পঢ়া স্কুল। এইখনত মই হাই স্কুল পঢ়িছিলোঁ, আৰু তেতিয়া এইখনত আছিলে এইখন শ্বহীদ দীপেন শৰ্মা মধ্য বিদ্যালয় আছিলে মই পঢ়া টাইমত, আৰু সেইখন গেলাবিল হাই স্কুল আছিলে। কিন্তু এতিয়া বৰ্তমান দুয়োখন একেলগ হৈ গেলাবিল হাই স্কুল হৈ গৈছে। বৰ্তমান মই আহি পাইছোঁ এতিয়া যিজন ঘৰৰ দাদাহঁতৰ ঘৰ আহি লৈ যাম। তেওঁলোকৰ ঘৰত আহি পাবলৈ বেছি দূৰ নাই, আহি পালে ঘৰ। সেয়া মই বৰ্তমান দাদাহঁতৰ ঘৰ আহি পালোঁ, যাৰ গাড়ী লৈ যাম দাদাহঁতৰ ঘৰ আহি পালোঁ। বৰ্তমান গাড়ী ষ্টাৰ্ট দি গাড়ী বাহিৰলৈ ওলালোঁ আৰু দাদাহঁতৰ দোকানৰ আগত অলপ ৰখিছোঁ। এয়া ওৰাং টাউন অকণমান দেখাইছোঁ আৰু। গেটখন যে দেখিছে, এই গেটখনেৰে শিঙৰি যাব পাৰি। এটা ধুনীয়া ডাঙৰ মন্দিৰ আছে, শিৱ মন্দিৰ, যিটো আপোনাক কেতিয়াবা সময় পালে মই আপোনালোকক দেখাম।